ভাল নকৰিবি শ্যাম ইহঁত বহুত ডাঙৰ মানুহ ইহঁতৰ লগত আমাৰ দৰে সৰু সৰু মানুহে থাকিব নোৱাৰে মই এটা কথা ভাবিছোঁ শ্যাম আমি প্ৰভুক লৈ ইয়াৰ পৰা কৰবালৈ গুচি যাওঁ তুমি এইবোৰ কি কৈছা হয় বাইদেউ তোমাক ইমান ভয়ংকৰ মানুহ বুলি মই কেতিয়াও ভবা নাছিলো তোমালোকৰ নিচিনা ভয়ংকৰ মানুহবোৰৰ কাৰণে ইহঁতৰ নিচিনা ধনী ধনী মানুহবোৰে আমাক শোষণ কৰিব পাৰিছে তুমি পাহৰি গলা সৰকাই আমি যেতিয়া এই ৰাস্তাই আশ্ৰয় বিচাৰি ঘূৰি ফুৰিছিলো তেতিয়া এই নদীৰ কাষত থাকিবলৈ আশ্ৰয় দিছিল খাবলৈ প্ৰসাদ দিছিল তুমি পাহৰি গলা কোনোবা বেপাৰীৰ হাতত এই মন্দিৰটো নিশেষ হৈ যাবলৈ দিব নোৱাৰিম তুমি যাব বিচাৰিছা কিন্তু এই মন্দিৰ এৰি মই কলৈকো নাযাওঁ যিমান যুঁজিব লাগে মই যুঁজি যদি মোৰ মৃত্যুক সাৱটি দিবলগীয়া হয় তেতিয়া হাঁহি মৃত্যুক সাৱটি লওঁ তই ঠিকেই কৈছ তই ঠিকেই কৈছ আমি গুৰুকলৈকো নাযাওঁ আমি ইয়াতে থাকিম আৰু ময়ো চাওঁ আমাৰ মন্দিৰ কোনে ভাঙিব পাৰে নে কি কওঁ শ্যাম বেলেগ ভক্তি দেখোন আজি মন্দিৰলৈ কোনোবা ভাল ছোৱালী আহিছিল নেকি তেওঁৰ কুকুৰ মেকুৰী লৈ লাগি থকাতকৈ ইয়াৰ পাছত কিমান লাভা লাগি থাকিবি আৰু এইজনী মোক পাগল কুকুৰে কাপোৰ আনাব মই যে এইজনী বিয়া পাতিম